बताइए थोड़ा देख लीजिए अब এইটো মই পিছত চাই লম আচ্ছা হিমাংশু যিমান পাৰ কামবোৰ সোনকালে শেষ কৰ লকডাউন কেতিয়া দিয়ে ভৰসা নাই কিন্তু হা ঠিক আছে দে হ'ব দে চাই লম अरे तू अपने मालिक को बुला अरे कौन है अपना लोग तेरा बाप अरे कौन है अपना लोग क्यों कौन लगी सिली से यार अबे चुप तुझे ये सब कर रहा है किससे पूछ के कर रहा है तो जो इलाका है ना अपन का है इधर में कुछ भी करने का अपन का परमिशन लेके करने का ये तेरे सेहत के लिए अच्छा रहेगा समझा तो ना जानो ये रोहित सुलिया कौन है हिमांशु एसपी फोन कर एसपी क्या क्या रे पुलिस की धमकी किसको दे रहा है इन सभी को तो मैं अपने जेब में लेके घूमता हूँ क्या रे चिंदी तू तो बहुत बोल रहा था थोड़ा धमकाने से काम बन जाएगा ये तो अपनी बहुत ज्यादा गर्मी दिखा रहा है नहीं सर ये तो हम बुलाएंगे कब क्या बोला हम अरे साले जा सारा मत बन नहीं तो तेरे को भी टपका देंगे अभी पता चल गया तो सर ये लोग को बात मान ली रोहित ইহঁতক শিক্ষা দিব পৰা মানুহ এজনে আছে আজা 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 राजा राजा ये तुम लोग का गुंडा ये मारेगा हमको क्या
আজিৰ পৰা যদি তোক আৰু তোৰ কুকুৰ কেইটাক ইয়াত দেখা পাওঁ যা আৰু শুন যিখন স্কুলত পঢ়ি তই গুণ্ডাগিৰি কৰিব শিকিছ সেইখন স্কুলৰ প্ৰিন্সিপাল এই ৰাজা হয় ৰাজা যা আৰু তই যিখন থালিত খালি সেইখন থালিতে ফুটা কৰিলি হা মই যাওঁতে তই ভালকে থাকিবি সি নিজে নিজে কি বুলি ভাবিছে হা তোৰ আৰু কি হ'ল মানে কি সি নিজে নিজক গুণ্ডা বুলি মানে আৰে তই কি বিলাক কৈ আছ মই একো বুজিয়ে পোৱা নাই তই বুজিব নালাগে তাক বুজাবি তই তাক মানে কোন ৰাজা মই ৰাজাৰ কথা কৈছো যদি এইবিলাক গুণ্ডামি বাদ নিদিয়ে হয়তো সি থাকিব এখন ঘৰত নহয় মই থাকিম কাৰণ মই গুণ্ডালত থাকিব নোৱাৰো কি বনাইছ বহুত ভোক লাগিছে কি বনাইছ যি বনাইছো যি দেও তাকে খাবি ইমান গৰম যে কিয় তই কিহৰ ইমান গুণ্ডামি কৰি ফুৰ কলেজত এইফালে সি গৰম হৈ আছে তাৰ কথা বাদ দে তই কি বনাইছ মোক সেইটো খাবলৈ দিয়ে সোনকালে ভোক লাগিছে বহুত ৰাজা কি হ'ল তোক মই বাৰে বাৰে কৈছো যে এইবিলাক গুণ্ডামি বাদ দে কিন্তু তই প্ৰত্যেকবাৰে কথাবিলাক কাণফাৰ কৰি উৰাই দিয় তোক মই বাৰে বাৰে এটা কথা কৈছো যে কি এখন কেছেট মোৰ ওচৰত বাৰে বাৰে বজাই নাথাকিবি গুণ্ডা 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 কি গুণ্ডামি কৰিছো মই হা কি গুণ্ডামি কৰিছো মই যেতিয়া প্ৰিন্সিপালৰ ল'ৰাই কেইটামান ছোৱালীক ৰিঙৰ নামত মিছবিহেভ কৰি আছিলে আৰু মই মানা কৰিলো অলপ মাৰপিট হ'ল সেইটো কি গুণ্ডামি আনকি আমাৰ প্ৰিন্সিপালে যেতিয়া নিজেই আমাৰ ইঞ্জিনিয়াৰিং পষ্টকেইটা সেই সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰাকেইটাৰ ওচৰত বিক্ৰী কৰি আছিলে আৰু মই যেতিয়া সেই দুখীয়া ল'ৰাকেইটাক মই মাত মাতিছিলোঁ যি এই পষ্টকেইটাৰ কাৰণে দিন ৰাত কষ্ট কৰি পঢ়ি আছিলে তেতিয়া গুণ্ডা হৈ গ'ল বাহ আৰু যদি তই ভাব এইবিলাক কাম কৰি এজন মানুহ গুণ্ডা হৈ যায় তেতিয়াহ'লে মই গুণ্ডাই হয় যা ৰাজা আৰে তহঁতৰ কি হৈছে এইবিলাক ভালকে বুজাই দে যদি এইখন ঘৰত থাকিব ইচ্ছা আছে এইবিলাক গুণ্ডামি বাদ দিব লাগিব ৰকচোন ৰক ইমান হুলস্থুল নকৰিবি হয়তো আজিৰ পৰা এইখন ঘৰত হয়তো সি থাকিব নহয় মই থাকিম এই তই কিয় যাবি এখন ঘৰৰ পৰা ওলাই তোৰ ঘৰ তোৰ কথা কিন্তু আজিৰ পৰা তই মোৰ কাৰণে অসন্মানিত হ'ব লগা নহয় আৰু এটা কথা শুন মই কিন্তু সদায় এই অন্যায় কৰি মাত মাতি যাম যদি তই ভাব এইটো গুণ্ডামি আহিব কথা ৰাজা তই এইবিলাক কি কৰিছ ৰে ৰোহিতক কেইদিনমান অলপ সাৱধানে থাকিব কবি কাৰণ ৰকীৰ মানুহবোৰ মনে মনে বহি নাথাকে আৰু শুন কিবা হ'লে আগতে মোক ইনফৰ্ম কৰিবি उनका धमकी से वो हमारे आदमी का हाथ उठाएगा भाई बोल वो बिल्डर मेरे सामने सब्जी खरीद रहा है अकेला है कहाँ पे नजर रख साले पे हम पहुंच रहे अभी हाँ चलो बे की लगा था तेरे से पैसा मांगा था वो तो मेरे को मिला नहीं पर अब तेरे को कुछ जरूर मिलेगा
अब दिखा अपनी गर्मी, दिया आपने गुंडा राजा को। হেল্ল' ৰোহিত ক'ত আছা? হেল্ল' ৰোহিত কিহৰ ইমান হাল্লা? কি হৈছে তোৰ? হেল্ল' 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 ৰাজা आ गया। अरे वो आ गया, अरे भागो। হিমাংশু সিয়াক লৈ যোৱাৰ পৰা मारो साले को। ओए তই দেখোন কোনোবা আহিছে চাগে, মই চাই আছো। ৰাজা আছে ভিতৰত ভিতৰত। ৰাজা অলপমান বহচোন, মই আহিছো। ৰাজা আহিছিল তো, ক'ত বা গ'ল? তই কিয় উঠি গৈছ? মই বহুত ভুল বুজিছিলোঁ তোক, যদি পাৰ মাফ কৰি দিবি। খবৰচোন সেইবিলাক বাদ দে এতিয়া। চৰি, তোৰ চিগাৰেটটো শেষ হৈ গ'ল।